পৰীক্ষাৰ ফলাফল জনাৰ পিছত তোমাৰ অনুভূতি কেনেকুৱা? হয়তো চকুত পানী আহিছে, হাতখন কঁপি আছে আৰু মনে মনে ভাবি আছা এতিয়া মই কি কৰিম। পৰিয়ালৰ পৰা চাপ, বন্ধুবৰ্গৰ আগত লাজ, সমাজৰ পৰা ভয়, এনে লাগে যেন জীৱনটো এখন্তেকতে শেষ হৈ গৈছে। কিন্তু সত্যতা কি জানানে? এইটো জীৱনৰ একটি মাত্ৰ ক্ষুদ্ৰ অধ্যায়। কাহিনী এতিয়াও তোমাৰ শেষ নহয়। এইখন পৰীক্ষাৰ ফলাফল তোমাৰ জীৱনৰ পৰিচয় নহয়। পৰীক্ষাত ফেইল কৰাটোৱেই তোমাৰ জীৱনৰ যোগ্যতা কথা নুবুজায়। তুমি জানানে আইনষ্টাইনক শিক্ষকে কৈছিলে যে সেই ল'ৰাজন কেতিয়াও সফল হ'ব নোৱাৰে। কিন্তু চোৱা, অপৰিসীম কষ্টৰ ফলত এতিয়া বিশ্ববাসীৰ বাবে অনুপ্ৰেৰণা। আৰু তেখেতক চিনিব মানুহ চাগে নাই কোনো। ঠিক তেনেদৰে বহুত লোক আছে যিসকল লোকে প্ৰথমতে অসফলতা পাইছিলে, তাৰপিছত নিজৰ কষ্টৰ বলেৰে তেওঁলোক এতিয়া বিশ্ববাসীৰ পৰিচিত ব্যক্তি। চোৱা, তেওঁলোকে কিন্তু হাৰ মনা নাছিলে আৰু তেওঁলোকে নিজৰ গল্প নিজেই লিখিছিলে। এতিয়া প্ৰশ্ন হৈছে তোমালৈ, তুমি কি কৰিবা? হাৰ মানিবা নে আকৌ পুনৰ চেষ্টা কৰিবা? তোমাৰ হাততে আছে সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা। তোমাৰ হাততে আছে তোমাৰ ভৱিষ্যত লিখা সেই কলমটো। চোৱা, সফলতাৰ পথ কেতিয়াও পলাই নাযায়। সততাৰে চেষ্টা কৰি যোৱা, চাবা তুমি এদিন সফল হবাই। তুমি যেতিয়া পৰীক্ষাৰ ফলাফলটো জানিছিলা, সেইটো মাত্ৰ এখন পৃষ্ঠাহে। তুমি যদি তোমাৰ জীৱনটো চোৱা, জীৱনটো হৈছে এখন কিতাপ আৰু এটা পৃষ্ঠা বেয়া মানে গোটেই কিতাপখন কেতিয়াও বেয়া হ'ব নোৱাৰে। জীৱন একোটা ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰে, জীৱন তোমাৰ সিদ্ধান্তবোৰৰ ওপৰত নিৰ্ভৰ কৰে। চেষ্টা কৰি যোৱা, আকৌ নতুনকৈ ষ্টাৰ্ট কৰা, নতুনকৈ ষ্টাডি প্লেন বনোৱা, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা আৰু নিজৰ ওপৰত আত্মবিশ্বাস ৰাখা। চাবা, তুমি যি ৰিজাল্টৰ কাৰণে এদিন কান্দিছিলা, তুমি সেই ৰিজাল্ট লৈ এদিন তুমি নিজকে গৌৰৱ অনুভৱ কৰিবা। কাৰণ কিয় জানানে? তোমাৰ কাহিনী নায়ক তুমিয়ে আৰু তোমাৰ হাততে আছে তোমাৰ কাহিনী তুমি কিদৰে লিখিব বিচৰা এই কলমটো। সদায় মনে ৰাখিবা, তুমি পাৰিবা আৰু সদায় নিজকে ক'বা যে মই পাৰিম।